এইজনীচা অপৰ্ণা ইমান ধুনীয়া লাগিছে। হেল্ল' গাইজ, তোমালোক ভালে আছানে? ৱাও অপৰ্ণা, তোৰ ড্ৰেছটো ইমান ধুনীয়া। এই ড্ৰেছটো মোক মোৰ পাপাই ডুবাইৰ পৰা আনি দিছে। কি ডুবাই? অঁ, আমি ডুবাইতো গৈয়ে থাকোঁ, কাৰণ মোৰ পাপা হৈছে বহুত ডাঙৰ বিজনেছমেন আৰু তোমালোকৰ নিচিনা মোৰ পাপা নহয়। গতিকে মোক কোৱাৰ আগত 10 বাৰ ভাবি চাবা। অ' গাইজ, ইজনী চা আকৌ আহিলে দুখীয়ানীজনী। ইমান দূৰ খোজকাঢ়ি আহিছোঁ, ভৰিটো একেবাৰে বিষাই গৈছে। অঁ, সেইটো পানী বটল এটা আছে, পানী অকণকৈ খাই লওঁ। অ' মাই গড গাইজ, চোৱাচোন এই দুখীয়াজনীলে। কালি মই সেই পানীখিনি খাইছিলোঁ, তাৰ পৰা মইতো এনেকুৱাবোৰ ইমান নাখাওঁৱেই, গতিকে তাত থৈ দিলোঁ। এইজনীয়ে চোৱা সেইবোৰকে খাইছে। এইবোৰে লাজ নাপায় দুখীয়াবোৰে। দুখীয়া দুখীয়া। কি হৈছে ইয়াত? কি হৈছে? মেম, একো নাই হোৱা মানে, আমি ক্লাছলৈ যাবলৈ লৈছিলোঁ। বলক বলক যাওঁ, ক্লাছলৈ যাওঁ। ঐ, আজি যদি আমাক মেমে এজনীক জোকোৱা দেখাহেঁতেন, দিলেহেঁতেন। কাইলৈৰ পৰা পৰীক্ষাত তই চব কৰিলি নাই? মোৰ যে একোৱেই হোৱা নাই, কি কৰিম একো বুজিয়ে পোৱা নাই। মোৰো ছেম, একোৱেই হোৱা নাই। হে ৰাম, এতিয়া কি কৰোঁ বাৰু? কাইলৈৰ পৰা পৰীক্ষা, মোৰ যে একোৱেই হোৱা নাই। আকৌ বাইদেউজনীও এতিয়া একদম প্ৰশ্নবোৰ একদম ৰোল নাম্বাৰ ৱাইজ কৈ আছে। ঐ, তই পাৰিবি? নোৱাৰোঁ। এই ক্লাছটোত যে কোনো নোৱাৰে কিয়? অকল ৰশ্মিৰ বাদে এই ক্লাছটোত কোনোৱে নোৱাৰে। থেংক ইউ মেম। গড ব্লেছ ইউ ৰশ্মি। ৰশ্মি, কংগ্ৰেচুলেশ্যন। তুমি গোটেই ক্লাছৰ ভিতৰতে নহয়, তুমি গোটেই স্কুলৰ ভিতৰতে টপ কৰিছা। বহুত বহুত কংগ্ৰেচুলেশ্যন। হে ভগৱান, আপোনাক বহুত বহুত ধন্যবাদ মেম। ভালে থাকা। ধন্যবাদ। এইজনী দেখোন গোটেই ক্লাছৰ ভিতৰত নহয়, গোটেই স্কুলৰ ভিতৰত টপ কৰিছে। তাইক আমি দুখীয়া বুলি নিন্দা কৰিছিলোঁ, কিন্তু তাই ভগৱানে ঠিকেই